যাব বহুত দেৰি হৈ গৈছে মাই ডগ কৃষ্ণ প্ৰভু মানে এঠাইলৈ যাব লগাই যে মানে দাদা কোৰ্টলৈ যায় ক'তলৈকে নহয় মই মেডামৰ চেম্বাৰলৈকে যাম ক'ত আছেনো চেম্বাৰটো চেম্বাৰটো ক'ত তুমি এই 2 নম্বৰ বাইলেনটোত কেতিয়াবা আহিবা চাহ একাপ খাই যাবা সেইটো চেম্বাৰ নে ৰেষ্টুৰেণ্ট সেই আলহী এজন গ'লে আৰু চাহ একাপ নোখোৱাকে থাকিব নে ঠিক আছে দিয়ক আজি এইফালে যোৱাৰ কথা আছে গ'লে সোমাম দিয়ক আহিবা দে মই যাওঁ দিয়া মোৰ বহুত লেট হৈছে আইঅ আৰে দাদা দুখ পালে নি চাওঁ দিয়ক দুখটো পোৱা নাই নাই এইটো চোৱাচোন ৰাস্তাৰ মাজত কেনেকে আছে কি হ'লে খুটাত মূৰ পেলাই দিলি যে কৈ আছোচোন বিয়াখনৰ পৰা ওলাবই নোৱাৰি ওলা আৰু তাতে বেন পাতিডাল বজাই দিছে তই ইমান ধুনীয়াকে বিয়া নাম দিছ সেইকাৰণেহে বজাই দিছো মোৰ চোন মনটো বেয়াহে লাগিছে অলগত বেন বজালে হ'বলা মন বেয়া কৰে ফূৰ্তিহে কৰিব লাগে আপোনাৰ বিয়া ফূৰ্তি এখন কৰিবলৈ পাইছো বেন পাতি আছে মাতিছে হয় দে এছঅপিখন মানিহে মাতিব নোৱাৰিলো বিয়াঘৰ বেন পাতি এটা থাকিলেহে ভাল লাগে সঁচাকে আজিকালি মানুহেতো আৰু দিখৌহে চিনি পায় দিখৌটো কি লাই অকণ হালিছে বল নহ'লে বেক ডেটত আমি ফূৰ্তি অকণ কৰি দিওঁ ফোনত কথা পতাৰো শান্তি নাই হা মাৰক ছাৰ মই আৰু এছো মাৰক মই এনেকে চিজিল হ'ম কেইদিন মই তই চিঞৰ বাখৰ কিয় লগাইছ ঠিকেদাক বিচাৰিছিলো তই ইয়াত খাতৰে ক'ৰবাত দেখিছ নাই তাকে মই ভাবিছো তাৰ পিছত তই কিয় চিঞৰি আছিলি ছাৰ বাজেটটো দাখিল কৰিব লাগে কিহৰ বাজেট এই বিয়াখন যে মেনেজমেণ্ট কৰি দিলো ছাৰ চাওকচোন মই বাজেটটো দাখিল কৰিলে মই আজৰি হ'ম নাই তেওঁ সময় নাই মই কালি ঘৰলৈকে গ'লোগে নহয় গৈ মই আপোনাৰ বাজেটটো দাখিল কৰিব ধৰিছোহে মানুহটো চেঞ্চলেছ গা বেয়া বোলে ৰাতি চাহ কেইটা টোপনি নাহে নহয় ৰাতি চক খাই উঠে ছাৰ জুয়ে পুৰা সপোন দেখে হাতীয়ে খেদা সপোন দেখে ওখ পাহাৰ এটা পাই ন কেইকেইটা পেলাই দিয়া সপোন দেখে আচ্ছা এইবোৰ কথা মই শুনাই থাকিলে মই বাজেটটো কেতিয়া দাখিল কৰিম বাৰু মোৰতো মই ৱালত দুফল কৰি দিম যাওঁ পাগল কৰি মাৰিব মানে এই চবে এখন কিয় খা কৰি দিলে ছাৰ কিমাননো পেট পেলাই থাকিব মালিকটো থিয় হৈ আছো টেবুলো থিয় হৈ থাকক হেৰি তই যে নতুন কাম এটাত সোমাইছ পাৰিছনে নাই এয়া আপুনি মোক বেট ডেটত ফূৰ্তি কৰিবলৈ লৈ আহিছে তই কথাটোৰ উত্তৰ দেচোন ফূৰ্তি কৰিম বাৰু এই মালিক খুচ এৰা মই ভাবিছো কৰ্মচাৰী ইয়াত পেট পেলাই থাকোতেই মই গম পাইছো সিফালে যে মালিক খুচ মই যাওঁ কিয় ফূৰ্তি নকৰ নকয় ছাৰ বিয়াৰ ফূৰ্তি পিছত বেক ডেটত নাই আহি যোৱা মইনা কলিতা সমাজলৈ ওলাই আহা তোৰ আকৌ দেৰি হৈছে নেকি ঐ মালিকো ধুনীয়া কৰ্মচাৰী বলিয়া ঘনাই চোন সলাই এনেকুৱা বনোৱাই মালিকক কন্দুৱাই মালিকহে ওলোটাই পলাই মোৰ মইনা ঐ মালিকহে ওলোটাই পলাই শুন বেক ডেটত ফূৰ্তি নকৰ বেচেৰাটো 10 মিনিটে হ'ল যে কোনো এটা আহিব নাই এতিয়ালৈকে হয়তো ভোক লাগিছে ঐ তাকেই তই কি খাবি নো মেনু কৰে নাই ইয়াত কেনেকে গম পাম এইখন পিছফালে আছেচোন এই গাহৰিকে খাই দিওঁ দে যে এই ভোক লাগিছে মাৰি দিওঁ দে বহিছা হয় কিবা খাবলৈ আহিছে দাদা দিবলৈ আহিছো মানে মই এখন হোটেলত কামহে কৰোঁ তেতিয়াহ'লে একো সোধা নাই কিয় তোমালোকেনো একো কোৱা নাই কিয় আপুনিয়ে সুধিব লাগে মই চোন আহিয়ে সুধিছো বহিছা হেৰি খোৱাৰ কথা সোধক আচ্ছা কোৱাচোন কেকেৰা আপোনাৰ চাকৰিটো আৰু কেইবছৰ আছে মোক কওকচোন
কিয় সুধিলি? না মই এনেই সুধিছো, আপুনি কওকচোন। ন তই কৈ লৈছ কিয় সুধিলি? আপোনাৰ আজি চাকৰি এটা আছে, সেইকাৰণে সুকলমে ধুনীয়াকে চলি আছে, সংসাৰখনো নিয়াৰিকে চলি আছে, আৰু সেইকাৰণে মই চিকৰা লগাই দি আপোনাৰ লগত লাগি আছো। কাইলৈ ভগৱানে নকৰক আপোনাৰ চাকৰিটো যদি কিবা এটা গণ্ডগোল লাগে বা আপোনাৰ যদি কিবা এটা বিপদ হয়, মই কিন্তু এনেকেও ঘূৰি নাচাওঁ। তাৰমানে তই তেনেকুৱা? মই নহয়, মানুহৰ জাতিটো তেনেকুৱা। মই আপোনাৰ বিয়াত বেগটো হেৰুৱালো। আৰে কোনোবাইতো পাইছে। মোৰ বেগটো নিদিও, নালাগে দিব, কিন্তু বেগটোৰ ভিতৰত থকা ভাউচাৰখিনি মোক কিয় নিদিলে? এই সামান্য ভাউচাৰখিনিৰ কাৰণে আপোনাৰ মোৰ এটা ভাল ৰিলেশ্যন বেয়া হৈ গ'ল নে? আচ্ছা, আপোনাৰ বিয়াত কিমান টকা খৰচ হ'ল? খুব বেছি 40,000 টকা। আৰে মই 20,000 টকা মাৰিম নেকি? বাৰু ঠিক আছে, মই 5,000 টকা মাৰিম। মাৰিছ মানে? উদাহৰণ দিছো। এই 5,000 টকা মাৰি মই গুৱাহাটীত কেইদিনলৈকে চলি থাকিম আপুনি সেইটো কওক। মানুহৰ মেণ্টেলিটিটো এনেকুৱা কিয় হৈ গৈছে মই ধৰিব পৰা নাই। হিচাপটো লৈ ল'ব। মাই ডগছ! গাহৰি? হয় মানে চবি যে তলত মাংস আকৌ চবি, সেইটো গাহৰি? হয় ইমান গৰমত? হয়। না ইমান গৰমত গাহৰি নাপাইছেও। কিয় গাহৰি বনোৱা নাই নেকি? না বনাইছে, কিন্তু ইমান গৰমত গাহৰি খাই প্ৰেছাৰ উঠি মৰিবলৈ ওলাইছে। তাহলে ব্ৰইলাৰ খোৱা, দামটো কমিছে, পেটটো ভৰিছে। যাওক তাকে লৈ আহক। ঠিক আছে। হ'ব। এইটো কি বয়সটো অকণ বঢ়াই লৈছো। ইমানো বুঢ়া নালাগে। তেতিয়াহ'লে চাইজটো কওক, কিহৰ চাইজ? মানে কিমান বুঢ়া হ'ব লাগিছে মোক চাইজটো কওক। এই ডেকাও নহয় বুঢ়াও নহয়, মাজতো। বল। আহা সোমাই আহা। নমস্কাৰ। বহাচোন বহা। মুকুতা কোন? মই। এওঁ মোৰ ভাইটি এওঁ। মই তোমালোকলৈকে ৰৈয়ে আছিলো, বহাচোন। বিয়া হবলৈকে সেন্দুৰ চেন্দুৰ লৈ আজৰি হৈ আছে। মইতো বিয়া হলোৱে। বাচ্চাদা, আপুনি আমাকে আনিব? হে, এওঁ কি কৈ আছে এইবিলাক? মই ছোৱালীৰ মাক। আচ্ছা, মানে বেয়া নাপাব মোৰ বয়সো হ'ল যেন। বহাচোন, মই আহি আছো। হেই, প্ৰথম আহিছোহে, খেলি মেলি অকণ হ'বই। নাই তুমি কথাটো বুজা নাই ৰিচা। কি বুজিব লাগে? মোৰ ঘৰৰ পৰা 5জনী গাই আনি ইয়াত গাখীৰৰ বিজনেছ কৰাৰ কথাটো মই কেতিয়া ভাবিলো? মই ভাবিছো তুমি মোৰ লগত ভাবা। কিয় ভাবিব হে? গাগদা, ৰিচাৰ দেউতাকৰ 10জনী গাই পোহপাল দিবলৈ কষ্ট হয়, সেইকাৰণে মই আৰু ৰিচাই ভাবিছো তাৰে 5জনী গাই ইয়ালৈ আনি আমি দুই পাৰ্টনাৰশ্বিপত ব্যৱসায়টো আৰম্ভ কৰি দিওঁ। 50-50 শ্বেয়াৰ হ'ব। মই চাকৰি এৰি এতিয়া গাখীৰৰ বিজনেছ কৰিম। বেঙি, চাকৰি এৰিব নালাগে। আমি 4টা বজাৰ পৰা যদি 7টা বজালৈকে গোহালিটো টাইম দিওঁ, 7টা বজালৈ আমাৰ ডেক্সিকে আহি ফুল হৈ যাব গাখীৰে। আৰু 7টাৰ পৰা 10টালৈ আমাৰ হাতত এনাফ টাইম থাকে। সেইখিনি সময়তে যদি আমি ঘৰে ঘৰে গৈ গাখীৰটো ডেলিভাৰী দিওঁ, তেতিয়া চাকৰি ৰ'ল, ব্যৱসায় ৰ'ল। মই এতিয়া গাখীৰ বিক্ৰী কৰিম। এই ষ্টুপিড মানুহৰ নিচিনা কথা নকব দেই। ৰাকেশ, তোমাক কিন্তু মানিছো দেই। চাওকচোন গাগদা, আপুনি কথাটো বুজি পাইছে হয়নে? তাই কথাটো বুজি পোৱা নাই নহয়। হয় দিয়া। তুমি কমটি সুন্দৰকে ৰিচাৰ বাপেকৰ পেটত লাত মাৰিব বিচাৰিছানে? কি কৈছা? ঘৰা, তুমি এটা কাম কৰা বুজিছা, দেওবাৰে গণেশগুৰি বজাৰত বহা কৰা। কিয়? নহয়, আইডিয়াবিলাক বিক্ৰী কৰিব পাৰিবা ন। ফটোৱা কথা নকব দেই গাগদা, এতিয়া মইহে ফটোৱা কথা কলো। আৰে মাথা মাৰিব লাগে কে বিয়াৰ হিচাপত, তুমি মাথা মাৰিছা আকৌ ৰিচাৰ বাপেকৰ গাই কেইজনী। এই চবক মানে কথা এটা কোৱাই ভুল। তুমি কি কৰা? পেটলোৱা কামটো মানে
কৰিছে? মই একচুৱেলি উকিল মাডামৰ এছিষ্টেণ্ট। এই বেগটো ফোনটো পানী বটলটো এইবিলাক যি লাগে চব আনি দিয়ে। উৎপলে কৈছে বয়সটো হৈছে যেন। নমস্কাৰ। চাহ একাপ খাই লৈ আহি আহা। এইফালে যাম নে? যোৱা। এওঁ কিবা অসুখ চসুখ আছে নেকি? নাই নাই নাই, একো নাই। আহা। আহা আহা বহা। খোৱা চাহ খোৱা। খালি বিস্কুট চাহ। এতিয়া প্ৰথমতে বিস্কুট চাহে খাই লোৱাচোন, তাৰ পাছত কিবা ব্যৱস্থা কৰি আছো দিয়া। খোৱা। বিস্কুটেদি আৰম্ভ কৰোঁ। কৰা কৰা। এওঁ তোমাতকে কিমান সৰুনো? প্ৰায় 9 বছৰমান হ'ব। চানা খোৱাচোন। না না, এইবিলাক মই চুবাব নোৱাৰো। কিয়? বয়স হৈছে যেন। ইয়াই ইমান সৰু ল'ৰাটো, কিমাননো বয়স হৈছে তোমাৰ? নহয়, মোৰ চুলিত নাযাব। এসোপা চব অৰংক আছে। এতিয়া চেম্পু মাৰি দিছে, গোটেইসোপা খহি যাব। কি? তোমাৰ বয়সনো কিমান হৈছে? মোৰ বয়সনো মানুহ টম্পলি চুইছে। টম্পলিছ মানে 45? চুইছে। তোমাৰ 45, এওঁ 10, মানে 55। নাই হোৱা। হৈছে। নাই হোৱা। হৈছে, আপুনি চুলিটো নাই হোৱা। উঠ বুলিছো নহয়। নহয় মানে নহয়, 55 বছৰীয়া বুঢ়ালে মই ছোৱালী বিয়া দিম। উঠ বুলিছো নহয়। উঠ। অৱস্থা আছে। একো খোৱা বস্তু নাই। উঠ বুলিছো নহয়। ওলা বুলিছো নহয়। ওলা যা। চালা। ঐ, তই মোক ঠিক কৰি দিলি, তই মোক বৰবাদ কৰি দিলি। ঐ, মই কি কৰিছো? আৰে তোৰ বয়স 45 বছৰ বুলি ক'লি কিয়? মইতো 55 হৈ গলো। আপুনি শিকাই আনিছে। একে সৰু ছোৱালী হৈ নাযাবি, একে বুঢ়া হৈ নাযাবি। সেইকাৰণে আমাৰ দোকানৰ মালিকৰ বয়সটো কৈছে টম্পলি। এতিয়া কৰিম কি? ঐ, তহঁত দুটা এতিয়াও খাৰা হৈ আছ যে? দিয়ক, বহি দিয়ক। ঐ, পঢ়িবলৈ কোৱা নাই। ওলা। নহয় মানে বাইদেউ, শুই দেও। কিহৰ শুই দিয়? কোন শুই দিয়? হা? যা বুলিছো নহয়। নগলে কিন্তু এতিয়াই মই ডকাইত বুলি চিঞৰিম। চালা বুঢ়াকেইটা চুলিত ৰং খানি ছোৱালী চাবলৈ আহে। পপাটো চালা। থানাতে জনাই দিওঁ নেকি? দাদা, পটককে নেমু পাত দুটা লৈ আহকচোন। নেমু পাত কিয় লাগে? এই মণিক লাগে, মই ফোনটো কৰি লওক। এই ডিউটিত যোৱা সময়ত মই জংঘলত সোমাম নেকি? নেমু পাততকে ডিউটিহে ডাঙৰ হ'ল। ডিউটিটো ডাঙৰ। মণি, এয়া মই নেমু পাত আনিছো, আহা। কিয় নেমু পাত? আহাচোন তুমি। বহা। কি হৈছে আপোনাৰ? মইহে তোমাক সুধিব লাগে, কি হৈছে তোমাৰ? ডক্টৰৰ এপইণ্টমেণ্ট লওঁ নেকি? মোৰ একো হোৱা নাই, আৰু কিয় ডক্টৰৰ এপইণ্টমেণ্ট ল'ব লাগে? কথা নলুকুৱাবা মণি, তোমাৰ গা বেয়া নহয়? কি সুধিছো তোমাক? গালি পাৰিব নেকি? কোৱাচোন। আগতে খালেও তেনেকুৱা হয় বুলি জানো, কিন্তু মুখৰ লোভ সামৰিব নোৱাৰি কালি ৰাতি তিয়ঁহ এপিচ খাই দিছিলো। এতিয়া পেটটো একদম ভুটভুটা আছে, গেছ লাগিছে। এয়া নেমু পাত আনিছো, লোৱা। ভাতটো আহিলে শুঙি দিবা। এই ইমানকে কিয় শুঙিছা? গোন্ধ পোৱা নাই নেকি? পাইছো। ভয় খুৱাই মাৰিবাহে। এইবিলাক কি ৰূপ ললি তই? পইচা আনি মানে
মই যদি ওজা ক'ত মোৱানি আরে এগুলা কি রূপ ললে আকৌ এই ফটকে উঠচোন গাড়ীখন এপাক ঘূৰি আহোঁ ওজা এখন নুখুলিছে যা এইটো তই খুলিবই নোৱাৰিলি মই এপাক ঘূৰি পাই গলোহি আকৌ বোলে গাড়ীখন এপাক ঘূৰি আহিছে সেয়া গাড়ীখন এপাক ঘূৰি আহোঁ বুলি ক'লো এপাক ঘূৰি পাই গলোহি আপোনাক মই বেয়া পাইছো কিয় আপোনাক যে মই বিয়াত একো দিব নোৱাৰিছো মোৰ বেয়া পাই আছে সেইটো কথাৰ কাৰণে মই বেয়া পাম নে দিবি আৰু লওক কি পইচা আনি ৰজা ৰাণী মুকুট চা মই ভাবিছো চানডে থানাতে এক্টিং ক্লাছ এটা কৰিম এক্টিং শিকিবি শিকাম চা খোলো নাই এক্টিঙৰ ৱৰ্কশ্বপ এটা হ'ল চা মই ভাবিছো জেনেৰেল ৰুমতে ক্লাছটো কৰিম কিন্তু মোৰ টেবুলখন আপোনাৰ ৰুমত লগাই দিম মানে প্ৰিন্সিপালৰ ৰুমটো অকণ বেলেগকে হ'লে ভাল নেকি আৰু তেনেহ'লে ফাইনেল বুলি ভাবো আৰু ন থানাতে খোলাটো মানে ফাইনেল আপুনি পাৰ্মিশ্যন দিলেহে ফাইনেল আৰু আচ্ছা শুনচোন কওক ছাৰ এক্টিঙৰ লগে লগে জানো ফিজিকেল এক্সাৰচাইজটো ইম্পৰ্টেণ্ট নহয় বিৰাট দৰকাৰ ছাৰ সেইটো মই শিকাম এই তোৰ এইটো পেট লৈ এক্সাৰচাইজ শিকালে ভাল দেখিব জানো বেয়া লাগিব নেকি বেয়া লাগিবতো এনেই তোৰ এক্টিঙৰ কাৰণে ফিজিকটো ঠিকে আছে থেংক ইউ ছাৰ আচ্ছা ৰচোন তোৰ বুকুৰ চাইজ কিমান ফুলালে 32 মান হ'ব নহয় নেকি 36 মান হ'ব লাগে 36 খোলচোন খোল টি চাৰ্টটো খোল তেতিয়াহে গম পোৱা যাব খোল একো নহয় খোল আছে তো চাম ফুলাচোন 36 বুকু এখন লৈ আছো নে মই ফুলা 36 হয় নেকি চাওঁ ঘূৰি দেচোন বাহুকেইটা ফুলা নুখোলো ছাৰ এক্টিং ক্লাছ নুখোলো ছাৰ থানাত কৰ্মশালা খোলে বঢ়িয়া অ'কে কেইটা কি কৰিছে মা ছাৰে বোলে আজি পাৰ্টি কৰিব মই বোলো বাহিৰত নালাগে মিডিয়া ঘূৰি থাকে নহয় ভিতৰতে সেইকাৰণে বাৰ টাইপ এটা পৰিৱেশ বনাই দিছো ছাৰে সঁচাকে পাৰ্টি কৰিব নেকি তাকো থানাত ডাঙৰ মানুহবিলাক এনেকৈ কয় মহিমা ধৰিব নোৱাৰি নহয় চিচাৰ গিলাচ দুটা আনিবা অঁ হ'ব সেইকেইটা ভিতৰৰ পৰা এৰেঞ্জমেণ্ট হৈ গ'ল আপুনি অকণ চাই দিব ছাৰলৈ ফোন এটা মাৰক ক'ৰ পালেহি তনিয়াৰ ছাৰ সকলো ৰেডি হ'ল নে ৰেডি 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 ছাৰ গুড আহক ছাৰ এয়া আৰু কিবা লাগিব নেকি ছাৰ মই যিখিনি পাৰিছো আৰু দেই কি এইবোৰ তাকে মই নিজে আচৰিত হৈছো আজি বোলো ছাৰৰ আজি কি মন গ'ল কিন্তু লাগেহে কেতিয়াবা হয় কিন্তু হাৰ্ডকে নালাগে লাইটকে ঐ বাহিৰত চাবি ছাৰ সোমাল বহি লওকচোন গছত লাইটিং কৰি দিছো গজল লাগি আছে ধুনীয়াকে মাৰি মূৰ ফালি দিও নেকি কি হ'ল মই কৈছিলো এইবিলাক কৰিব মই মদ খাওঁ হা মই মদ খাওঁ মই মদ খাওঁ নাখায় তেনেহ'লে কি এইবোৰ ৰাকেশে অথনি ক'লে আপুনি আগলৈ আহি নকওঁ কিয় এই আপুনি অথনি পাৰ্টিৰ কথা ক'লে যে Stupid! পুলিচৰ লেংগুৱেজত পাৰ্টি মানে কি আপুনি নাজানে জানেনে নাই জানো কি যেতিয়া আমি অপাৰেশ্যনত যাওঁ বা পেট্ৰলিঙত যাওঁ সেইটোক পাৰ্টি বুলি কয় তেনেহ'লে সেই সোপা কিয় মই এয়া এৰেঞ্জ কৰিব কৈছিলো ই ভালকে ডিটেইলছৰ কথাবোৰ নক'লে নহয় মোক পাৰ্টি এৰেঞ্জ কৰাৰ কথা ইয়াক
পাৰ্টি মানে পেট্ৰলিং পাৰ্টিৰ কথা মনলৈ নাহিল মদৰ পাৰ্টিৰ কথাহে মনলৈ আহিছে পাৰ্টি ৰেডি নতংকি নকৰিব কোন যায় হওক মোৰ লগত